এয়া হ'ল ঋতু আৰু এয়া হ'ল ৰাধিকা। ঋতুৰ আটাইতকৈ ভাল লগা বেষ্ট ফ্ৰেণ্ডজনী, যাক এৰি সি থাকিবই নোৱাৰে। তেন্তে পলম নকৰি কাহিনীটোৰ মাজলৈ যাওঁ বলক। ঐ, ক'ত আছ? ঘৰতে আছো, তই? ঘৰতে। কি কৰিছ? এইবোৰ আৰু কাম, কাঁহী বাতি ধুই আহিছোঁ। তই অকল কাঁহী বাতি ধুই থাক, বেছি জানিলে বেয়াই লাগে। হ'ব হ'ব, বেছি ইমচন ফালিব নালাগে। তই পিছে কি কৰিছ? মই তোৰ কথাকে ভাবি আছোঁ। মোৰ কথা? হাঁহিলি যে? চিৰিয়াছলি কৈছোঁ। নাহাঁহি পাৰোঁনে? ভাবিছ যে মোৰ কথা। ফকতীয়া কৰিবলৈ নেৰিলি আৰু ন? ফটুৱা চালা। মই কি তোৰ কথা ভাবিব নোৱাৰিম নেকি? কচোন, কি ভাবিছিলি? দুটি উঠে ক'ব নোৱাৰা সেইটোৱে বহু কথা, যিবোৰ ক'বলৈ মই এদিন দুদিন কৰি সময় পাৰ কৰি আছোঁ। কিন্তু কিন্তু কি? একো নাই দে। কি কথা? মোৰ আগত ক'ব নোৱাৰি নে তই কাৰোবাৰ প্ৰেমত পৰিছ? প্ৰেমত? কাৰোবাক হেৰুৱা ভয়ত মই আজিও প্ৰেমৰ প্ৰস্তাৱ দিব পৰা নাই। আৰু তই কি কৈছ? প্ৰেমত পৰিছ নেকি? হ'ব হ'ব, দুখ নকৰিবি। ঐ ৰহ, মই কল কৰিছোঁ। উম, হেল্ল', ঐ শুন না। অঁ, ক না। বাহ, ইমান মৰমত মাতিলি যে? তয়োতো মাতিছ। ব'ল না, অলপ ফুৰিব যাওঁ। ক'ত যাবি? মই নাযাওঁ দে। এনেই ক'ৰবাত, ব'ল না প্লিজ। কি খোৱাবি ক? মোৰ মাথাটোকে অলপ খাবি, হ'বনে? নাযাওঁৱে যা। ইয়াতো খং নে অভিমান? হ'ব দে, তই নাযাৱ যদি মই আন এজনীকে লৈ যাব লাগিব। হ'ব হ'ব, ওলাবি। থেংক ইউ, তই ওলাই থাক, মই গৈ আছোঁ।
হেল্ল' মই আহিলোঁ তই আহ হেল্ল' আহ আকৌ বোলে আমনি লাগি গৈছে ন আহ তহঁত ছোৱালীবোৰ নহয় ইমান দেৰি কৰ ঐ শুন না তোক আজি বৰ ধুনীয়া লাগিছে হ'ব বৈ নাই পচন্দ আজিতো বহুত ধুনীয়া লাগিছে হ'ব বৈ কলিজাতা কিছু তোমাৰ ধুনীয়া ছবি দুচকুত ভাহিছে প্ৰেমৰ মিঠা হাঁহি বাৰে বাৰে কিয় কৰা মনি অসীমত তুলিছা প্ৰেমৰ ৰাগি তুমি মোৰ হোৱা না কলিজাৰ টুকুৰা বুজিও নুবুজা বুকুৰে ব্যথা গধুৰ গধুৰ অভিমানে ভৰা কবিতাৰ লেখা অবুজ অবুজ অভিমানে দি লিখি দেখা পূবৰে বেলি পশ্চিমত লুকালে তোকে দেখি জান বুকুখন বাৰে বাৰে কঁপি উঠে বাঢ়ি অহা মনমে তোমাকে বিচাৰে নিভাজ বুকুতে প্ৰেমৰ আলোড়ন শুকান হিয়াৰে তুমি তোৰহন তুমি মোৰ হোৱা না কলিজাৰ টুকুৰা বুজিও নুবুজা বুকুৰে ব্যথা তুমি মোৰ হোৱা না কলিজাৰ টুকুৰা বুজিও নুবুজা বুকুৰে ব্যথা কলিজাতা কিছু তোমাৰ ধুনীয়া ছবি দুচকুত ভাহিছে প্ৰেমৰ মিঠা হাঁহি সমীৰৰে গুঞ্জন ভ্ৰমিত আবিৰে কিনো কথা কয় ধূলি উৰি ফাগুনে
কলিজার টুকুৰা বুজিও নুবুজা বুকুৰে ব্যথা তুমি মোৰ হোৱা না কলিজার টুকুৰা বুজিও নুবুজা বুকুৰে ব্যথা কলিজা তাকিছো তোমাৰ ধুনীয়া ছবি দুচকুত ভাহিছে প্ৰেমৰ মিঠা হাঁহি এতিয়া কচোন কিয় ফুৰিব আহিলি বহুত দিনচোন ফুৰিব অহাই নাই কি পৰহি দিনা আহিছিলোহে কি হয় নাজানো তোৰ পৰাচোন অলপ সময় আঁতৰি থাকিলেই বহুত দিন নেদেখা লগ নোপোৱা তেনেকুৱা লাগে মোৰো হয় জান তয়ে মোৰ একমাত্ৰ বন্ধু যাৰ লগত মই সকলো সুখ দুখ শ্বেয়াৰ কৰোঁ আনকি মই কি ভাল পাওঁ কি বেয়া পাওঁ সেইবোৰো তয়ে জান ময়োচোন তোক সকলো কথাই কওঁ সেইবাবে চাগে এনেকুৱা লাগে মই নাজানো আমাৰ এই বন্ধুত্ব কিমান দিন থাকে কিন্তু মই কেতিয়াও এই বন্ধুত্ব এৰুৱাব নিবিচাৰোঁ সেইবাবে মোৰ মনৰ বহুত কথা খুলি ক'ব পৰা নাই একচুৱেলি ভয় লাগে তই কি ক'ব খুজিছ মই একো জানো বাদ দে সেইবোৰ কচোন কি কথা ক'ব লগা আছে ক'ব লগা বহুত কথাই আছে বুজিও তই কিয় বাৰু নুবুজ তোৰ এনেকুৱা মৰমবোৰ মই বাৰু আৰু কেনেকৈ প্ৰকাশ কৰোঁ আৰু কেনেকৈ বুজাম বাৰু তোক শুন যি ক'ব লগা আছে চিধা চিধিকৈ ক কেলা তোক কেনেকে বুজাওঁ বে বাৰে বাৰে একেটা কথাকে কৈ আছো হা মাজে মাজে ক'ৰবাত গুচি যাওঁ যে মই কেনেকৈ কওঁ একো ভাবিয়ে পোৱা নাই শুন মই যিটো কথা ক'ব গৈ আছোঁ তই সেই কথাটোলৈ বন্ধুত্ব নাভাঙিবি দেই আৰে কথাটো ক আই লাভ ইউ পাগল নি অঁ মই পাগল তোৰ কাৰণে নাজানো মই ভাল কৰিছো নে বেয়া কৰিছো আৰু মোক কি হয় নাজানো তোক এৰি থাকিবই নোৱাৰো এয়া আমাৰ বন্ধুত্ব নে প্ৰেম সেইটোও নাজানো বুজিছোঁ কিন্তু আমি এনেদৰে ঠিক আছোঁ ফ্ৰেণ্ডশ্বিপ হিচাপে কেতিয়াও হেৰুৱা ভয় নাই আৰু যদি আমি ৰিলেশ্যনশ্বিপত আহোঁ তেন্তে ব্ৰেকআপ হ'লে সকলো শেষ হৈ যোৱাৰ চান্স আছে আমি ব্ৰেকআপ যদি নকৰোঁ এইটো হ'বই কেতিয়াবা নহয় কেতিয়াবা ভাল কেলে তই মোৰ চিটুৱেশ্যনটো বুজা নাই তোক কিমান ভাল পাওঁ অনলি মই জানো তোৰ ভাল লগা সকলোবোৰ কামেই কৰিব ট্ৰাই কৰোঁ অলপ শান্ত হনা তই মানুহে চাই আছে থাকক চাই মানুহে তই সদায় মোৰ আৰু মোৰ হৈ থাকিব লাগিব তই ভাবি চাবি তই থাক মই যাওঁ
হেল্ল' বাইদেউ, ঋতু নামৰ মানুহজনৰ এক্সিডেণ্ট হৈছে। তেওঁক এতিয়া বৰ্তমান ডিব্ৰুগড় মেডিকেলত ভৰ্তি কৰোৱা হৈছে। আপুনি পাৰে যদি আহক। লাহে লাহে ব'ল, পৰিবি। লাহে লাহে ইয়াতে শুই দে। উৎপাত বেছি হৈছিল নহয়, পালি? তইনো কিয় আহিব লাগে? কথা ক'বলৈ আহিছ? তইতো মোক তাত অকলে অকলে এৰি থৈ আহিছিলি। ছোৱালীজনী তাত অকলে অকলে কি হ'ব বুলি এবাৰো ভাবি নাচালি? তই মনে মনে শুই থাক। ঘৰত খবৰ দিলি নে? নাই দিয়া। তই কিয় এনেকুৱা কৰিলি বাৰু? মই তোক ভাল নাপাওঁ বুলি কোৱা নাছিলোঁ। মই তোক মোতকৈও বেছি ভাল পাওঁ। যাক ভাল পোৱা যায় তেওঁৰ লগতহে অভিমান কৰিব পাৰি। তই সেইটোও বুজি নাপালি। তই অকল তোৰটোহে ভাবিলি। চুপ থাক তই। মোক ক'ব দে আজি মই তোৰ কথা সকলো বুজি পাইছিলোঁ। কিন্তু আমাৰ ফ্ৰেণ্ডশ্বিপটো যিমান ভালে আছে, হয়তো ৰিলেশ্যনশ্বিপত আহিলে আমাৰ মাজৰ যোগসূত্ৰ হেৰাই যাব পাৰে। এজনী ছোৱালীৰ লগত সঁচা বন্ধুত্বই চাগে ভাল পোৱা। সঁচা বন্ধুত্বৰ পৰাই প্ৰেম হয়। আৰু এটা ৰিলেশ্যনশ্বিপ ভাল হৈ থাকিবলৈ হ'লে মোৰ মতে ভাল বন্ধুত্ব হোৱাটো অতি প্ৰয়োজন। হ'ব দে, আজিৰ পৰা মই সদায় তোৰ, এৰি নাযাবি কেতিয়াও। সেই পাগলী, এৰা কথা ক'ৰ পৰা আহিল? আমাৰ কিন্তু ফ্ৰেণ্ডশ্বিপটো সদায় আগৰ দৰে থাকিব।